নমস্কাৰ সন্মানীয় শিক্ষাগুৰুসকল নিষ্ঠা সেকেন্ডাৰী লেভেলৰ এটা সুখবৰ আছে নিষ্ঠা সেকেন্ডাৰী লেভেলৰ অনলাইন কোৰ্স মডিউলৰ 12টা কোৰ্স মডিউল সেকেন্ডাৰী লেভেলৰ ইতিমধ্যে শেষ হৈছিল আৰু এই 12টা কোৰ্স মডিউলত আমাৰ কোনোজন শিক্ষাগুৰুৱে হয়তো অংশগ্ৰহণ কৰা নাছিল বা কোনো এটা বা দুটা কোৰ্স মডিউলত অংশগ্ৰহণ কৰিবলৈ ৰৈ গৈছিল বা সাৰ্টিফিকেট ইত্যাদি পৰ্যন্ত পোৱাত অসুবিধা হৈছিল এতিয়া এই 12টা কোৰ্স মডিউলৰ 6টা কোৰ্স মডিউলৰ সেকেন্ড বেচ পুনৰবাৰ মুকলি কৰি দিছে আৰু যিসকল সন্মানীয় শিক্ষাগুৰুৱে চিন্তা কৰি আছিল মোৰ কোৰ্স মডিউল কমপ্লিট নহল এতিয়া সেই কোৰ্স মডিউল কেইটাত অংশগ্ৰহণ কৰি কমপ্লিট কৰিব পাৰিব সঁচাকৈ এটা সুখবৰ নহয়নে বাৰু কাৰণ NEP 2020 ৰ কাৰণে এই নিষ্ঠাৰ অনলাইন কোৰ্স মডিউল কেইটাৰ নিশ্চয় খুব ধুনীয়া প্ৰয়োজনীয়তা আছে আৰু সেই প্ৰয়োজনীয়তা বোধ কৰি আমাৰ সকলো শিক্ষাগুৰুক এই নিষ্ঠাৰ কোৰ্স মডিউল বিলাক কমপ্লিট কৰিবলৈ জনাইছিল আৰু সেই উদ্দেশ্যৰে কোৰ্স মডিউল প্ৰায় সন্মানীয় শিক্ষাগুৰুসকলে ইতিমধ্যে শেষো কৰিছে আৰু যথেষ্টখিনি জ্ঞান এই কোৰ্স মডিউল কেইটাৰ পৰা ল'ব পাৰিছে এতিয়া বাদ পৰি ৰৈ যোৱা আপোনালোক সন্মানীয় শিক্ষাগুৰুসকলে আমাৰ এই ভিডিঅটো যদি চাইছে অতি সোনকালে এই মাহৰ কোৰ্স মডিউল কেইটাত অংশগ্ৰহণ কৰি আপোনাৰ কোৰ্স মডিউল কমপ্লিট কৰিব পাৰিব আৰু যিসকল একেবাৰে নতুন আছিল একেবাৰে ৰেজিষ্ট্ৰেচন ইত্যাদিও কৰা নাছিল আপোনালোকৰ জ্ঞাতাৰ্থে কেনেকৈনো এই কোৰ্স মডিউলত অংশগ্ৰহণ কৰিব জনাব বিচাৰিছো আৰু যিসকলে অলৰেডি খুব ধুনীয়াকৈ ৰেজিষ্ট্ৰেচন কৰি কোৰ্স মডিউলত অংশগ্ৰহণ হৈ আছিল এটা বা দুটা কোৰ্স মডিউলে হয়তো কিবা কাৰণবশতঃ বাদ পৰিছিল আপোনালোকে এই নামকেইটা চাই কোৰ্স মডিউল কেইটাত অংশগ্ৰহণ কৰি ল'ব পাৰিব বাৰু জনাব বিচাৰিছো এই মাহৰ বাবে মুকলি কৰা আমাৰ কোৰ্স মডিউল কেইটা হৈছে Art Integrated Learning second batch মুকলি হৈছে কাৰিকুলাম এণ্ড ইনক্লুসিভ ক্লাছৰুম এইখনে আমাৰ প্ৰথম অনলাইন কোৰ্স মডিউল আগবঢ়াইছিল যিসকলে অলৰেডি কৰিছে আপোনালোকে জানিছে এইখনৰ সেকেন্ড বেচ মুকলি হৈছে হেলথ এণ্ড ৱেলবিং ICT ইন টিচিং লাৰ্নিং এণ্ড এছেছমেণ্ট পাৰ্সনেল সোশ্যাল কোৱালিটিজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট আণ্ডাৰষ্টেণ্ডিং সেকেন্ডাৰী ষ্টেজ লাৰ্নাৰ গতিকে আপোনালোক যিসকলে ৰেজিষ্ট্ৰেচন হোৱা নাছিল এতিয়া ৰেজিষ্ট্ৰেচন কৰি আপোনালোকে এই অনলাইন কোৰ্স মডিউল কেইটা কমপ্লিট কৰিবলৈ সুযোগ পাব সঁচাকৈ এটা সুখবৰ এতিয়া কেনেকৈ নতুন যিসকল আছে আপোনালোকে এনৰোল হ'ব আমি জনাব বিচাৰিছো চাওকচোন আমি প্ৰথমতে দীক্ষা এপটো আমি ল'ব লাগিব আৰু সকলোৱে চাগে মোবাইলতে ল'বলৈ সুবিধা পাব সেই কাৰণে প্লে ষ্ট'ৰ নামৰ যিটো আমাৰ এপ লোৱা আমাৰ এপ আছে আপুনি সেই প্লে ষ্ট'ৰলৈ যাব আৰু তাত দীক্ষা বুলি আপুনি টাইপ কৰিব ইয়াতে টাইপ কৰি থোৱা আছে আৰু লগে লগে আপোনাৰ দীক্ষা এপৰ আইকনটো দেখুৱাব আৰু কাষতে ইনষ্টল বটনটো পাব গতিকে আপুনি ইনষ্টল কৰিব আৰু নেট অনুযায়ী হিনিক্স আপোনাৰ ইনষ্টল হ'বলৈ আৰম্ভ কৰিব কোনোবাৰ হয়তো সোনকালে হ'ব কোনোবাজনৰ সময় ল'ব পাৰে গতিকে অকমান ৱেইট কৰি দিব আপোনাৰ এই দীক্ষা এপটো ইনষ্টল হোৱালৈ আৰু ইনষ্টল হোৱাৰ পিছত আপুনি ইয়াত ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰি আপোনাক এতিয়া জনাই যোৱা এই মাহৰ কোৰ্স মডিউল কেইটা আপুনি পুনৰবাৰ আপুনি জয়েন কৰি লৈ কমপ্লিট কৰিব পাৰিব মন কৰিব যিসকলে ইতিমধ্যে কমপ্লিট কৰিছে পুনৰবাৰ সেকেন্ড বেচত কিন্তু জয়েন হোৱাৰ প্ৰয়োজন নাই একেখিনি কথাই একেখিনি বস্তুৱে আমাৰ যিসকল সন্মানীয় শিক্ষাগুৰুৱে ৰৈ গৈছিল তেওঁলোকক জনোৱাৰ উদ্দেশ্যে এই সেকেন্ড বেচ নিষ্ঠাই মুকলি কৰিছে গতিকে আমাৰ দীক্ষা এপটো অলৰেডি ইনষ্টল হৈ গ'ল আপুনি ওপেনত যাব ওপেন কৰিব ই লাহে লাহে ওপেন হ'বলৈ আৰম্ভ কৰিব আৰু ওপেন হোৱাৰ পিছত আপোনাক ল্যাঙ্গুৱেজ প্ৰিফাৰ্ড কোনটো আছিল আপোনাক হেতু চুজ কৰিবলৈ দিব গতিকে আপুনি ইংৰাজী চুজ কৰিব ইংৰাজী চুজ কৰাৰ পিছত মানে আপোনাৰ এপটোত কোনটো ল্যাঙ্গুৱেজত আপুনি কমফৰ্ট পাব যদি ইংৰাজীটোতে আমি কমফৰ্ট পাওঁ যিহেতু আমি অসমীয়া মানুহ যদি অসমীয়াও দিব পাৰে আৰু কোনোজনে বিচাৰিলে অসমীয়াও চুজ কৰিব পাৰে একো কথা নাই এতিয়া আমি ইংৰাজী চুজ কৰাৰ পিছত আমি ইয়াৰ পিছত আপোনাৰ চুজ কৰিবলৈ দিব টিচাৰ ষ্টুডেন্ট নে পেৰেন্ট আপুনি টিচাৰ অপচন যেহেতু আমাৰ শিক্ষাগুৰুসকলৰ বাবে জনাই আছো হেতু চুজ কৰিব নেক্সট আপোনাৰ এপত দেখুৱাব সিলেক্ট বোৰ্ড আপুনি তললৈ চাব সিলেক্ট বোৰ্ডৰ কাৰ্ডালত চুই দিব লগে লগে আপোনাৰ কোনখন বোৰ্ডৰ আপুনি হেতু ইয়াত দিব লাগিব আপুনি ইয়াত চুজ কৰিব ষ্টেট আসাম দেখা পাইছে নিশ্চয় ষ্টেট আসাম মই চুই দিয়াৰ লগে লগে ব্লু হৈছে সাবমিট কৰিব কৰাৰ পিছত আপোনাৰ ষ্টেট বোৰ্ড আসাম দেখুৱালে মিডিয়ামলৈ আহকচোন মিডিয়ামত আপুনি দিব ইয়াতে আসামিজ বেংগলী ইংলিশ সকলো আছে আপুনি আসামিজ মিডিয়াম চুজ কৰিম বুলি ভাবি আছে যদিও নালাগে ইংলিশ দিব লাগিব কাৰণ আমাৰ অনলাইন কোৰ্স মডিউল গিটাৰ
যি ল্যাঙ্গুৱেজ বা মিডিয়াম সেইটো ইংৰাজীতে আছে সেইকাৰণে ইংৰাজী চুজ কৰিলে আপুনি কোৰ্স মডিউল কিটা ভালদৰে দেখা পাব ইংলিছত যাব সাবমিট কৰিব কৰাৰ পিছত আপোনাৰ ক্লাছ ইয়াতে ক্লাছ 1 2 এখিনি আমাৰ ষ্টুডেন্টৰ ক্লাছ গতি আমাৰ কাৰণে আপুনি আদাৰ্স ক্লাছটো চুজ কৰিব গতি আদাৰ্স চুজ কৰি সাবমিট কৰিব কৰাৰ পিছত কন্টিনিউ কৰিব এখিনি আপোনাৰ প্ৰাৰম্ভিক এপটোত দিয়া তথ্য এখিনি হৈ গল হৈ যোৱাৰ পিছত আপোনাৰ এপটোৰ চুকত তিনিডাল আঁচ আছে দেখা পাইছেনে আপোনাৰ এই আঁচ তিনিডালত আপুনি এবাৰ ক্লিক কৰক ক্লিক কৰিলে আপোনাৰ মাই গ্ৰুপছ ট্ৰাই নিউ ডিক্সা এক্সপেৰিয়েন্স এনেদৰে দেখা পাব একেবাৰে তলত চাওক লগইন বুলি আছে লগইনত যাব আৰু লগইনত যোৱাৰ পিছত আপুনি যদি নতুন তেন্তে আপুনি লগইন উইথ ডিক্সাৰ তলত যেটো আমাৰ ভায়োলেট কালাৰত ৰেজিষ্টাৰ হিয়াৰ বুলি আছে এই ভায়োলেট কালাৰৰ ৰেজিষ্টাৰ হিয়াৰ অপচনটোত আপুনি চুজ কৰিব কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেসটো ষ্টাৰ্ট হ'ব এতিয়া ইয়াতে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচনৰ সম্পূৰ্ণখিনি কাম কৰিব লাগিব আপুনি প্ৰথম আপোনাৰ জন্ম চনটো দিব আপুনি যেটো চনত জন্ম তেনেকুৱা এটা চন আপুনি ইয়াতে চুজ কৰিব মই এটা উদাহৰণ হিচাপে ধৰি লৈছো আপোনাৰ জন্মৰ চনটো 1987 নাম দিব মোবাইল নাম্বাৰ দিব পাসওয়াৰ্ড দিব আৰু সেই একেটা পাসওয়াৰ্ড আপুনি ইয়াত ৰি-এন্টাৰ কৰিব কৰাৰ পিছত আপুনি আই আন্ডাৰষ্টেণ্ড এণ্ড accept ইয়াৰে এই যেটো ক্লিক বটন এই ক্লিক বটনটো ক্লিক কৰিব আৰু তাৰ পিছত ৰেজিষ্টাৰ কৰিব মন কৰিব নাম মোবাইল নাম্বাৰ আৰু যি দুটা পাসওয়াৰ্ড আপুনি দিব বিচাৰিব সেই পাসওয়াৰ্ড দুটা কমপ্লিট কৰাৰ পিছতে ৰেজিষ্টাৰ অপচনটো আপোনাৰ ব্লু হৈ আহিব তাৰ পিছত ৰেজিষ্টাৰ কৰাৰ পিছত এটা ওটিপি আপোনাৰ মোবাইলটো লৈ যাব আৰু মোবাইলটো লৈ যোৱাৰ পিছত আপুনি সেই মোবাইলটোৰ ওটিপিটো ব্যৱহাৰ কৰি আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেছত আগবাঢ়িব পাৰিব ক্ৰমান্বয়ে আপোনাক ইটু হিটুকৈ তথ্য খুদি যাব আপুনি এনে ধৰণে গৈ ৰেজিষ্টাৰ কৰি কমপ্লিট কৰিব আৰু ৰেজিষ্টাৰ কৰি কমপ্লিট হোৱাৰ পিছত যেটো মোবাইল নাম্বাৰ আৰু পাসওয়াৰ্ড আপুনি চুজ কৰিছিলে সেই পাসওয়াৰ্ড আৰু মোবাইল নাম্বাৰটো আপুনি ব্যৱহাৰ কৰি আপুনি পুনৰ লগইন অপচনত গৈ লগইন উইথ ডিক্সা ইয়াত আপুনি ক্লিক কৰিলে আপুনি এখন এনে ধৰণে দেখা পাব ইয়াতে মোবাইল নাম্বাৰ আৰু পাসওয়াৰ্ড ব্যৱহাৰ কৰি লগইন কৰিব পাৰিব আৰু লগইন হৈ যোৱাৰ পিছত আপুনি যিকিটা কোৰ্স মডিউলৰ সেকেন্ড বেচ ষ্টাৰ্ট হৈছে সেইকিটা চুজ কৰি এটা এটাকৈ কৰি যাব নিশ্চয় ভাবিছো এবাৰ সেকেন্ড বেচৰ জৰিয়তে আমাৰ সন্মানীয় শিক্ষাগুৰু সকলোৱে অংশগ্ৰহণ কৰি নিষ্ঠাৰ যি উদ্দেশ্য আছে সেই উদ্দেশ্য ফুলফিল কৰিব ধন্যবাদ জনাইছো আমাৰ ভিডিওবিলাক নিষ্ঠা সম্পৰ্কীয় আপোনালোকৰ সহায়ৰ বাবে আগবঢ়াই আছো চাই থাকিব ধন্যবাদ